এই চিকেনৰ ৰেচিপিটো মই মোৰ মাৰ পৰা শিকি পেলাই বনোৱা ৰেচিপি হয় আৰু আপোনালোকে আশা কৰোঁ এই ৰেচিপিটো ভাল পাব। তেন্তে আহকচোন কেনেকৈ বনাই চাওঁ। কেৰাহীখন অকণমান গৰম হোৱা যেন পালে মই ইয়াতে দি দিম গোটা মছলাখিনি, জিৰা, ধনিয়া, জালুক, মছলাখিনি জ্বলি যাবলৈ নিদিব। জ্বলি গ'লে তিতা তিতা এটা সোৱাদ আহে, সেইটো খালে ভাল নালাগে বাৰু খাবলৈ। এইখিনি অকণমান গৰম হৈ যোৱাৰ পিছত মই উলিয়াই ৰাখি দিম এতিয়া, আৰু এইকেইটা ৰাখি পেলাই মই পিচি ল'ম গ্ৰাইণ্ডাৰত। গ্ৰাইণ্ডাৰটো খালি শুকান হৈ থাকিব লাগিব। পানী যদি থাকে তেতিয়াহ'লে আপোনালোকে অকণমান মানে মুচি ল'ব, তাৰমানে গ্ৰাইণ্ডাৰটো অলপ শুকানকৈ। এয়া ৰোষ্ট হৈছে অকণমান, আৰু অলপ দিব পাৰি, বেছি হ'লে কিন্তু তিতা হৈ যাব দেই। গেছটো মই এতিয়া কৰি দিম অফ। এইখিনি ওলাই থৈ ল'ম। যদি কেৰাহীতে থৈ দিওঁ, কেৰাহীটো এনেও গৰম আছে, জ্বলি যাব, সেইকাৰণে মই উলিয়াই ৰাখি থৈছোঁ। এয়া ৰোষ্ট হৈ গৈছে, মই উলিয়াই ল'লোঁ। এইখিনি মই এতিয়া গ্ৰাইণ্ডাৰত দি দিছোঁ, পিচি ল'ম। এই আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব পাৰে মছলাখিনি, বোলে বেছি হ'ল গোটেইখিনি দিওঁ বুলি দিব নালাগে। আপোনালোকে ষ্ট'ৰ কৰি ৰাখিলেও এইখিনি ভাল হৈ যাব। টাইট এয়াৰটাইট কণ্টেইনাৰত ৰাখি থ'লে মানে আপোনালোকে ভালেমান দিন যায়। এইখিনি পিচি লওঁ। এয়া মই পিচি ল'লোঁ মছলাখিনি। এইখিনি এটা ছাইড কৰি থৈ দিওঁ এতিয়া। মই দি দিম এতিয়া তেল। আধা কাপ জোখৰ তেল দি দিছোঁ মই। এইখিনি দি এতিয়া মই ভালদৰে গৰম হ'বলৈ দিম তেলখিনি। এইখিনি গৰম হৈ গৈছে, মই এতিয়া দি দিছোঁ দালচেনি, 2টা লং, 2টা ইলাইচি, দিছোঁ তেজপাত, এতিয়া মই দি দিম পিঁয়াজখিনি। পিঁয়াজ মই 3টা লৈছিলোঁ কুটি, মিডিয়াম চাইজৰ। এইখিনি দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই ল'ম। পিঁয়াজটো অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। ইয়াতে এতিয়া দি দিম মই মাংসখিনি। আৰু এতিয়া দি মই কৰি লওঁ মিক্স। এতিয়া মই অলপ দেৰি এনেকৈ সিজিবলৈ দিম। এতিয়া এইটো ষ্টেজত মই ইয়াতে দি দিম খুন্দি থোৱা আদা নহৰু অকণমান, আৰু ইয়াতে দি দিছোঁ, মিক্স কৰি দিম এতিয়া। আৰু অলপমান থৈ দিছোঁ, মই পিছত দিম। এইখিনি ফ্ৰাই কৰি লওঁ, মিক্স কৰি লওঁ লগত। আৰু এবাৰ মই চাই লৈছোঁ।
মাংসৰ পিচখিনিও ভালদৰে ফ্ৰাই হৈ গৈছে। এতিয়া মই এইটো ষ্টেজত দি দিম মছলাখিনি। ইয়াতে দি দিছোঁ মই হালধি 1 চামুচ, নিমখ সোৱাদ অনুসৰি, या पिसी लोৱা মছলাখিনি যে আছিল, पिसी लोৱা মছলাখিনি 2 চামুচ মই ইয়াতে দি দিম। অকণমান বাকি থাকি গ'ল, এয়া এইখিনি মই কণ্টেইনাৰত ভৰাই থৈ দিম। আৰু এতিয়া মই এবাৰ মিক্স কৰি লওঁ। আৰু ইয়াতে দি দিছোঁ 1 চামুচ জোখৰ মিট মছলা। দিছোঁ আৰু কৰি লৈছোঁ মিক্স। এতিয়া ঢাকোন লগাই কম গেছত মই সিজিবলৈ দিম। এতিয়া আহিছোঁ মই আকৌ চিকেনৰ ষ্টেটাছ চেক কৰোঁ বুলি। আধা যিখিনি মই আদা নহৰুত থৈ দিছিলোঁ সেইখিনি দি দিছোঁ। আদা নহৰু আপোনালোকৰ 1.5 চামুচ জোখৰ হ'ব। মই 1.5 চামুচ জোখৰ আদা নহৰু এইখিনি ৰেচিপি বনোৱাৰ কাৰণে মই ইউজ কৰিছোঁ। এতিয়া মই দি দিম ইয়াতে বইল কৰি থোৱা আলু। আলুখিনি মাংসৰ লগত মই মিক্স কৰি দিছোঁ। এতিয়া আকৌ ঢাকোন লগাই অলপ সময় ফ্ৰাই হ'বলৈ দিওঁ। চিকেনখিনি এবাৰ মই চাই লওঁ। দি দিম ৰঙা জলকীয়া, বেছি নহয়, একদম অকণমান, আধা চামুচো নহয়, তাত আধা চামুচ জোখৰ বুলি ক'ব পাৰি। আৰু এইখিনি দি পেলাই মই কালাৰটোৰ কাৰণেহে দিছোঁ দেই, অকণমান মিক্স কৰি দিছোঁ। য'ত দি দিম অলপ গৰম পানী। গ্ৰেভিটো টোটেলি আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে, আপোনালোকে কিমান মানে ৰাখি পেলাই খাব বিচাৰে। এতিয়া মই গেছৰ ফ্লেমটো কৰি দিছোঁ অলপ বেছি, আৰু এইটো এতিয়া ঢাকন লগাই অলপ উতলিবলৈ দিম। চিকেনখিনি মই এবাৰ চাই লওঁ উতলটো কিমান আহিছে। মাংসখিনিও চেক কৰি চাওঁ ভালদৰে সিজিছেনে নাই। সিজিছে, কিন্তু মই আৰু অলপ টাইম ৰখাটো মানে প্ৰিফাৰেবল বুলি ভাবোঁ। আৰু এতিয়া অকণমান নিমখটো চেক কৰি লওঁ। নিমখটো ঠিকে আছে, তথাপিও অকণমান জাষ্ট এড কৰি দিছোঁ আৰু মিক্স কৰি দিছোঁ। মই জলকীয়া এক্সট্ৰাকৈ দিয়া নাই, কাৰণ মছলাখিনিত জালুক অলৰেডি আছিল। এতিয়া ঢাকন দি মই আকৌ সিজাই লৈছোঁ। লোকেল চিকেনখিনি ৰেডি হৈ গ'ল, আৰু মই এনেকৈ ইমানখিনি জোলে ৰাখি থৈ দিম।
এইখিনি তেতিয়াহ'লে গেছটো কৰি দিওঁ অফ চিকেন হৈ গৈছে ৰেডি আৰু বিৰাট ধুনীয়া কালাৰ এটা আহিছে ভিডিঅ'ত হয়তো ইমান ভালকে নোলাব কিন্তু সঁচাকৈ বিৰাট ধুনীয়া কালাৰ এটা আহিছে এইখিনি এবাৰ টেষ্ট কৰিবলৈ দিম দেউতাকক নিমখ হৈছে নাই বাকি সব ঠিকে আছে নে নাই গুটেখিনি চালিয়া আছে পানীটা দিব নিমখ জলকীয়া সব দুই মোমন এক মোমন এক আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই ভাল পালে যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকল মোৰ চেনেল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ